নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ পাকঘৰৰ পৰা আন এটি ৰেচিপি লৈ আহিছোঁ, যিটো ৰেচিপি বিশেষকৈ মহিলাসকলৰ বাবে। মহিলাসকলৰ এটা প্ৰধান সমস্যা হৈছে স্কুলৰ টিফিন। এই ৰেচিপিটো এবাৰ আপোনালোকে টিফিনত ইউজ কৰি চাবচোন, কেনেকুৱা পায় মোক কমেণ্টত জনাব। এয়া মই লৈছোঁ চুজি, এটা বাতি চুজি, আৰু এয়া দেখিছেনে, এয়া অলপ বিস্কুটৰ গুড়া আৰু গাখীৰ লৈছোঁ। যিহেতুকে আমাৰ গৰু গাখীৰ নাই, পেকেট গাখীৰ লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে গৰু গাখীৰ ল'ব পাৰিব। এয়া মই এটা ষ্টীলৰ বাউল লৈছোঁ, তাতে মই বিস্কুটৰ গুড়া ডাঙৰ চামুচৰ এয়া 2 চামুচ দিছোঁ আৰু 1/2 চামুচ হৈছে। আপোনালোকে ইচ্ছা কৰি যিমান ল'ব পাৰে ল'ব পাৰিব। এয়া তাৰপিছত মই এটা চিচাৰ বাতি, এবাতি চুজি লৈছিলোঁ, তাতে এটা লং দিছোঁ। এয়া দেখিছেনে, চুজিখিনি সৰু সৰু, মানে বেছি মোটা নহয়। এয়া 1 চামুচ দিছোঁ, 2 চামুচ আৰু 3 চামুচ হৈছে। আপোনালোকে মনৰ মতে দিব পাৰিব, যিমান দিব বিচাৰে। ইয়াত 3 চামুচ আৰু 3 চামুচ আৰু 1/2 চামুচ। এয়া মই অকণমান 1 চামুচ বেকিং পাউডাৰ দিছোঁ। আপোনালোকে ইয়াত এড কৰিলে বিচাৰিলে ভেজিটেবল দিব পাৰে। এয়া মোৰ পাউডাৰ গাখীৰ, মই এটা পেকেট দিছোঁ, 1 চামুচ, এয়া 2 চামুচ, 1/2 চামুচ হৈছে। আপোনালোকে যিমান বিচাৰে সিমান দিব পাৰিব। এয়া মই ঘিউ দিছোঁ। ঘিউটো আচলতে মই গলাই নল'লোঁ, তথাপিও 1 চামুচ আমাৰ ঘিউ ওলাইছে। মই 1 চামুচেই দিছোঁ ঘিউ। তাৰপিছত মই চেনি দিম। আপোনালোকে যিমান মিঠা খায় সিমান হিচাপত চেনিটো দি ল'ব। মই 1 চামুচ দিছোঁ, 2 চামুচ, আৰু ভাবিলোঁ মিঠাটো বহুত বেছি হ'ব, সেইকাৰণে মই বাকীখিনি নিদিলোঁ। 1/2 চামুচে দিছোঁ ডাঙৰ চামুচৰ। এতিয়া মই গোটেইখিনি মিক্স কৰি ল'ম। ধুনীয়াকৈ মিক্স কৰি ল'ব লাগিব। ঘিউ, বিস্কুটৰ গুড়া, চুজি গোটেইখিনি যাতে মিক্স হৈ যায়। আৰু এটা কথা মনত ৰাখিব, বিস্কুটৰ গুড়াখিনি যাতে আপোনাৰ গোটা গোটা হৈ নাথাকে, সম্পূৰ্ণ গুড়া হৈ যায়। আপোনালোকে মিক্সিটো দি ল'বলৈ পাৰিব। এয়া মই এবাতি পানী দিছোঁ, পানী দি গোটেইখিনি মিলাই দিছোঁ। দেখিলোঁ মানে বস্তুটো ভালকৈ মিক্স হোৱা নাই, সেইকাৰণে মই আৰু এবাতি পানী দিম। বেছি পনীয়া নকৰিব। এয়া মই আৰু আধা বাতি পানী দিছিলোঁ। পিছত গোটেইখিনিয়ে দি দিম। ভিডিঅ'টো সম্পূৰ্ণকৈ কৰা নাই হোৱা বাৰু, বহুত দীঘলীয়া হৈ গৈছে। এয়া দেখিছে নহয়, বেছি পনীয়া নকৰিব, পনীয়া কৰিলে উঠাব নোৱাৰা হ'ব। গতিকে এটা মিডিয়ামত ৰাখি থ'ব। দেখিছে নহয়, এনেকৈ মিক্স কৰি লৈছোঁ। তাৰপিছত মই আধা ঘণ্টামান ৰাখি দিম। এয়া মই দুইফালে গেছত চুলা জ্বলাই দিছোঁ, এফালে টাৱা আৰু এফালে কেৰাহী বহাই দিছোঁ। এইফালে এয়া তেল গৰম হ'ল, সেইটো কাৰণে মই জলকীয়া দিছোঁ, কেঁচা জলকীয়া আৰু এটা শুকান জলকীয়া। তাৰপিছতে মই কাটি থোৱা এয়া এবাতি আলু সৰু সৰুকৈ কাটি লোৱা, এইখিনি মই দি দিছোঁ। এতিয়া অলপ তেলত লৰাই দিম।
তাৰপিছত হালধি নিমখ দিয়া হ'ব। মই আচলতে বেছি মছলা ইউজ নকৰোঁ। এয়া হালধি নিমখ দিয়া হৈছে। আলুবোৰ অলপ সৰু সৰুকৈ কাটি দিছোঁ। দেখিছেনে? আলুবিলাক আজিকালি নিসিজেই দেখোন। সেইকাৰণে অলপ সৰু সৰুকৈ ভাঙি দিলে খাবলৈ সোৱাদটো বেছি হয়। এয়া দেখিছেনে? কেমেৰাত অকণমান শ্ল' মোশ্যন কৰি দিছোঁ যাতে দেখিবলৈ ভাল লাগে। এয়া দেখিছেনে বাৰু? খাওঁ খাওঁ লাগিছেনে বাৰু? কমেণ্ট কৰিব আকৌ কিন্তু দেই। এয়া ধুনীয়াকৈ মই লৰাই দিছোঁ। আলুখিনি প্ৰায় ভাজা হৈয়ে গৈছে। আলু ফ্ৰাই মোৰ অলৰেডি হৈ গৈছে। ইয়াৰ পিছত এয়া মই যিখিনি মিক্স কৰি থৈছিলোঁ অলপ এনেকৈ পানী পিঠাৰ নিচিনাকৈ দিব। টেৱাখন গৰম হৈ আহিলে অকণমান তেল দিব, ধুনীয়াকৈ মিলাই দিব। সেইকাৰণে মই কৈছিলোঁ বেছি পানী দিলে পনীয়া হ'লে বস্তুটো উঠি নাহিব, লাগি লাগি ধৰিব। সেইটো কাৰণে পানীটো যাতে আপোনালোকে জোখমতে দিয়ে সেইটো মন কৰিব। এয়া ইমান ধুনীয়াকৈ মিলাই দিছোঁ। চাৰিওফালে যাতে সমান হয়, এফালে ডাঠ এফালে পাতল হ'লে খাবলৈ বেয়া লাগিব। এয়া প্ৰায় মোৰ হৈছেই। অলপ অলপ মই লৰাই দিছোঁ। লৰাই দিওঁতে চাব বস্তুটো যাতে মাজতে ভাঙি নাহে। এইটো লাইক পানী পিঠা টাইপেই। এইটো ৰেচিপিটো হৈছে চুজি ৰুটি। এয়া দেখিছেনে? মই ধুনীয়াকৈ উলটিয়াই দিছোঁ। বস্তুটো মোৰ ভাঙা নাই, গতিকে অকণমান সিজিব দিব। ৰঙা ৰঙা হ'লে উলটিয়াই দিব। ইয়াৰ পিছত মই অকণমান ঘি চাইডে চাইডে দি দিছোঁ। ৰেচিপিটোৰ নাম মই আজি কোৱাই নহ'ল। এয়া হৈছে চুজি ৰুটি, লগতে মই আজি বনাইছোঁ আলু চব্জি। আপোনালোকেও এবাৰ বনাই চাবচোন। বিশেষকৈ টিফিনৰ কাৰণে আমাৰ মহিলাসকলৰ লগতে মাতৃসকলৰ এটা ডাঙৰ সমস্যা। এনেকৈ যদি বনাই দিয়ে শিশুসকলে খাবলৈও ভাল পাব। মোৰ কিন্তু ল'ৰাই এনেকৈ বনাই দিলে বহুত ভাল পায় খাবলৈ। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাবচোন। ফাইনেলি আজি মোৰ ৰেচিপি বনোৱা হৈ গৈছে। মোৰ পাকঘৰৰ পৰা ৰেচিপিসমূহ আপোনালোকৰ কেনেকুৱা লাগে এবাৰ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কিন্তু। এয়া মই শেষত পৰিৱেশন কৰা এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। এয়া আলু ফ্ৰাই আৰু চুজি ৰুটি। থেংক ইউ। কেনেকুৱা লাগিছে জনাব কিন্তু দেই।